তো আৰু এটা মাছ মৰা ভিডিঅ'ৰ কাৰণে আৰু মাছ মাৰিব আহিছোঁ বৰলৰ বা দি আজি মাছ পাৰিম। চাওঁ এইটো পুখুৰী ইমান এটা মাছ নাই, তাও ট্ৰাই কৰিম ধৰিবলৈ যদি পাওঁ কিবা এটা। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো চাওক বৰলা বা, এইটো টোপ দি কাৱৈ মাছে বহুত খায়। কেমেৰাটো ছেট কৰিলোঁ, এতিয়া চাম ইয়াত মাছ পাওঁ নে নাই। আপোনালোকে ভিডিঅ'ত চাই থাকক, চাব কি মাছ পাওঁ নে নাই। তো গাইছ সেইটো জেগাত মাছ ধৰা নাই, সেইটো মানে এইটো পুখুৰীতে মানে বেলেগ ছাইডত আহিছোঁ মাছ ধৰিবলৈ। আৰু এইফালে পাওঁ নে নাই। এইটো এটা উঠিলে, আপোনাৰ এইটো চেঙেলী এটা উঠিলে। যাত্ৰাটো হ'ল, বেছি ডাঙৰ নহয়। চেঙেলী মাছ আৰু কিমান ডাঙৰ হয়, সৰু হৈ থাকে। এইটো চাওক, যাত্ৰাটো কৰিলোঁ চেঙেলী। এতিয়া মাছ থ'বলৈ একো অনা নাই। ওচৰত বটল এটা পাইছোঁ, তাত পানী ভৰাই তাতে থৈ দিওঁ। উপায় নাই আৰু, ইমান দূৰ ঘৰ ক'ত যাম আকৌ বটল আনিবলৈ, মাছ থোৱাৰ কিবা আনিবলৈ। মানে বটল এটা পালোঁ, তাতে থৈ দিলোঁ। তো চাইছেনে, আৰু এটা চেঙেলী উঠিলে। মানে ইয়াত মাছ আছে, ইমান মানে নধৰে। আজি ৰ'দো নাই, সেইটো কাৰণে মাছে কম খাইছে। চেঙেলী উঠি আছে বাৰ। এইটো চাওক, আৰু এটা চেঙেলী পালোঁ, সেইটো ঠিকে আছে। তো গাইজ, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল, আৰু নতুন ভিডিঅ' আহি থাকিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো।